কারীম আল্লাহৰ মেহৰবানী আজি আমি সকলো ৰাতি গোট খাইছোঁ। ইয়াত মানে এই জেগাখনৰ নাম মই ৰাখিছোঁ আহমদীয়া শান্তি নিকেতন শিৱপুৰ নম্বৰ 1। আহমদীয়া শান্তি নিকেতন শিৱপুৰ নম্বৰ 1-ত নিজে নিজে আমি গোট খাইছোঁ। গোট খোৱাৰ কাৰণ হ'ল আমাৰ অসমৰ জনপ্ৰিয় লেখিকা আৰু ভাল লেখিকা, যার নাম লওঁতে মোৰ শ্ৰদ্ধাৰে অগ্নি কণ্ঠ শিখা শৰ্মাজী আজি আমাৰ এই সভাত উপস্থিত। তেওঁৰ স্বামী, তেওঁৰ পত্নী নিবিড় শৰ্মাজী এজন ভাল ইঞ্জিনিয়াৰ, তেওঁ আমাৰ লগতে আছে। আমি ডুবাইত থাকোঁতে ভিডিঅ' কলত কথা পাতিছিলোঁ। সেই সময়ত হোজাইৰ মতিউৰ ৰহমান স্বেচ্ছাবৰ ল'ৰা হাফিজ হয়, মৌলানা হয়, নজমুল ইছলাম কাছিমি দেওবন্দৰ ফাৰিক হয়, বৰ ডাঙৰ দোকান আছে তেওঁৰ, খুচবুৰ দোকান। তেওঁ ক'লে মোক মুফতি চাহাব, আমি সদায় শিখা শৰ্মাজীক ডুবাইৰ পৰা দেখোঁ আৰু কোনোদিন সাক্ষাৎ হোৱা নাই, মোক অলপ কথা পতাই দিলে অসুবিধা হ'বনে? তেতিয়াও নহয়। তাৰপিছত তেওঁৰ লগত কথা পতাই দিলোঁ। আৰু কথা পতাই দিয়াৰ পিছত এই মৌলানা নজমুল ইছলাম আৰু কাছিমি চাহাবে তেওঁ যেতিয়া ক'লে মই আল্লাহৰ আৰাধনা কৰিম, তেতিয়া এখন বৰ ধুনীয়া কাপোৰ প্ৰদান কৰিলে। এখন জায়নমাজৰ আৰবী হ'ল সাজ্জাদা, আমাৰ দেশৰ মানুহে কয় মুছল্লা, আৰু আফগানিস্তান, পাকিস্তান, বাংলাদেশ আৰু হিন্দুস্তানৰ মানুহে কয় জায়নমাজ। জায় অৰ্থ টাই, নমাজ অৰ্থ নমাজৰ টাই এখন প্ৰদান কৰিলে আৰু বৰ ভাল খুচবু প্ৰদান কৰিলে। আমি এশাৰ নমাজৰ আগতে এইবিলাক তেওঁক দান কৰিলোঁ। তেওঁ খুব সন্মানেৰে হাতত ল'লে আৰু আল্লাহৰ আৰাধনা বৰ ধুনীয়াকৈ কৰিলে। নিবিড় শৰ্মাজীটো 29 ৰাকাত নমাজ আদায় কৰিলে। যি নহওক, আপোনালোক ইয়াত তেওঁক যদি আহিছে আৰু পদুমণি ME স্কুলৰ মাষ্টাৰ ইমতিয়াজ ৰুহুল চাহাব আহিছে, বাইদেউক এটা সম্বৰ্ধনা জনাব। মাষ্টাৰ আজমল চাহাব ব্ৰাইট ফিউচাৰৰ তেওঁ আচলতে সঞ্চালক, কৰ্ণধাৰ, মেৰুদণ্ড। তেওঁ মছজিদত নিবিড় শৰ্মা ডাঙৰীয়াক ফুলাম গামোচাৰে কি কৰিছে, সন্মান জনাইছে। ভাল লাগিছে। মৰহুম শওকত আলী চাহাবৰ ল'ৰা, আমি কেঁচা বুলি মাতোঁ, তেওঁ আহিছে আৰু ইয়াত বহুত মানুহ আহিছে। সকলোক আন্তৰিক ধন্যবাদ জনাই মোৰ বক্তব্য ইয়াতে সামৰিছোঁ। এতিয়া আপোনালোকে গামোচা প্ৰদান কৰক।